নমস্কাৰ বন্ধুসকল, আজি আহিছিলোঁ সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৯তম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় শিৱসাগৰ অধিৱেশনত অনুষ্ঠিত কৰা হৈছে জননেতা ভীমবৰ দেউৰীৰ ক্ষেত্ৰ বাম ৰজাবাৰী কট্ৰিউৰিত। আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয় বাবে মই ইয়াত আজি এপাক আহিলোঁ। অসমৰ বিভিন্ন জেগাৰ ট্ৰাইবেল লোকসকল ইয়াত আহিছে আৰু ইয়াত আপুনি বিশেষকৈ বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাজপাৰ লগতে ইয়াত আপোনাৰ বিভিন্ন জনগোষ্ঠীয় খাদ্য ইয়াত আপুনি খাবলৈ পাব। আজি বিশেষকৈ আৰম্ভ হৈছে, গতিকে দোকানবিলাক অলপ কমকৈ আৰম্ভ হৈছে। অহা কাইলৈৰ পৰা বিভিন্ন ধৰণৰ জনগোষ্ঠীয় নৃত্য, গীত মাতেৰে এটা খুব সুন্দৰ হ'ব অনুষ্ঠানটি। যদি আপুনি নিতাই পুখুৰী বাম ৰজাবাৰীৰ ওচৰৰে হয়, ইয়ালৈ এপাক আহিব। ২৭, ২৮, ২৯ জানুৱাৰী এই তিনিদিনীয়াকৈ ইয়াত অনুষ্ঠিত কৰা হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।